ইটো কুকুৰে সুধিছে যাবি নেকি মানে ইটো কৈছে কি আৰু পিতেকে কৈছে মানে যেতিয়া ময়ো যাম বুলি কৈছে ইটো কৈছে কি সমূহ দৰ্শকলৈ স্বাগতম জনাই আজিৰ অনুষ্ঠান আৰম্ভ কৰি লৈছোঁ। প্ৰিয় দৰ্শক, আজি আমাৰ লগত আছে ভোগেশ্বৰ গগৈ ডাঙৰীয়া। ভোগেশ্বৰ গগৈ ডাঙৰীয়াৰ প্ৰতিভাসমূহ আজি আপোনালোকৰ আগত দেখুৱাম। ইয়াৰ আগতে আমি ভোগেশ্বৰ গগৈ ডাঙৰীয়াৰ বিষয়ে গ্ৰাফিকেলি কিছুমান দৃশ্য বনাইছিলোঁ। আহকচোন চাওঁ। মই নিচেই সৰু কালতে অন্ধ হলো পৃথিৱীখন কি বস্তু চিনি নেপালো পিতৃহাৰা মই মাতৃহাৰা মোৰ পিতৃহাৰা মই মাতৃহাৰা অকল ঘৰে মই ঘূৰি ফুৰা মই নিচে সৰু কালতে অন্ধ হলো পিতৃমাত মই পৃথিৱীখন কি বস্তু নিচিনিলো সৰুতে মোৰ মাই এৰি গুচি গ'ল চকুৰ পানী চকুত মৰহি গ'ল। দৰ্শকসকল, আপোনালোকে দেখিলে ভোগেশ্বৰ গগৈ ডাঙৰীয়াই তেখেতৰ গীত পৰিৱেশন কৰিলে। আমাৰ অতি ভাল লাগিল। আমিও ভাবিছোঁ নিউজ চেনেলত যেনেদৰে কিছুমান প্ৰগ্ৰেম হয় বিশেষভাৱে সক্ষম লোকসকলৰ তেখেতে সুযোগ পাওক, স্থান পাওক, আমি বিচাৰিছোঁ। সেইবাবে আপোনালোকে শ্বেয়াৰ কৰক ভিডিঅ'টি। এইবাৰ অন্য এক প্ৰতিভা আমাৰ আগত দেখাব ভোগেশ্বৰ গগৈ ডাঙৰীয়াই। আমাক অকণমান হহুৱাবলৈ চেষ্টা কৰিব, দৰ্শকসকলক অকণমান হহুৱাবলৈ চেষ্টা কৰিব। আহকচোন চাওঁ কেনেদৰে হহুৱাই ভোগেশ্বৰ গগৈ ডাঙৰীয়াই। এয়া ভোগেশ্বৰ গগৈ ডাঙৰীয়া। সেয়া কিবা ক'ব নেকি বাৰু? মই এতিয়া বজাৰলৈ যাওঁ। আপুনি বজাৰলৈ গৈ কি কৰিবগৈ? কি কৰে নাজান নেকি? মদ খাবলৈ যাওঁ। মদ খাই খাই জীৱনটো শেষ কৰি পেলালে। আগতে গম পোৱা হ'লে মই আপোনাৰ নিচিনা বিয়াই নহ'লোহেঁতেন। এতিয়াওতো যাব পাৰ। আজিকালি কি হয় জান, মদ খালে মাইকীবোৰৰ টেম্পাৰ পাৱাৰ হৈ যায়। হোৱাট ননচেঞ্চ কথা ক'বলৈ আহিছোঁ। তুমিতো মোক প্ৰথমতে কৈছিলা যে মই জীৱনত মদ নাখাওঁ, এতিয়া কেলৈ মদ খাই যাওঁ? হেৰা, মদেই হ'ল আমাৰ জীৱনৰ সংগী। তাৰমানে মাইকীজনী সংগী নহয়? য়েছ, এজনী গুচি গ'লে আৰু এজনী ঘটিব পাৰোঁ। বাপৰে মোৰতো পাৰ চলাই সংসাৰত যদি নেওচা খোৱা কোনোবা ওলালেহি চাগে। ক'বলৈ কোন আহিছে? মাষ্টৰ আছনে? নাই নাই, আমাৰ সেইটো মদ খাই পৰি আছে। এই যাবগৈ আৰু বেছি দিন নাথাকে তেওঁ। এই লোকে ৰাতিপুৱা চাহ পানী খায়, আমাৰ সেইজনে মদ খায়। ভাল কথা কৈছে দেউতা। আগতে গম পোৱা মই আপোনাৰ নিচিনা ল'ৰাৰ লগত আপোনাৰ পিতেকৰ লগত মই বিয়াই নাপাতিলোঁ নি? এতিয়াও পাৰ গুচি যাব বুজিছ। এইটোৰ লগত থাকিলে তোৰ কাহানী বা হিৰ' কাহানী মুচ খাব। মই তোক ভালে ভালে কৈছোঁ। শুনিলি, শহু বুঢ়াও দেউতাই মোক যাবলৈ ক'লে। তাৰমানে মই সংসাৰৰ এজন মহাপাপী। ক'লে লাজ পাওঁ। দুটাকে ল'ৰা ছোৱালী পঢ়াবলৈ পইচা নাই, মদ খাবলৈ পইচা ওলাই। চুপ, তোৰ বাপেৰৰ ঘৰ মই খোৱা নাই, মোৰ নিজৰ ইনকামৰ খাইছোঁ। দিনত হ'লে লোকৰ ঘৰত দেৱা দিবি, ৰাতি হ'লে মদ খাবি। তাতকৈ আৰু কিবা উপায় আছে নেকি? ননচেঞ্চ, মাথাত ঘিউ নাইকিয়া। চাবাইছ, মাইকীয়ে মোক ভাল পুৰস্কাৰ দিছে। এনেকুৱা পুৰস্কাৰ পাবলৈ হ'লে ভাল ভাল মাইকী ঘটিব লাগিব। মই ক'ৰবালৈ গ'লে তাকে বিহু লাগে। বিহু নহয়, আৰু হ'ব বিহু, বৰসবাহ, বিয়া চব হ'ব। এক মিনিট, মোলৈ ফোন এটা আহিছে। হেল্ল'। কোনে কৈছা বাৰু? মই শেৱালীয়ে কৈছোঁ। কোৱাচোন, কোৱা। আপোনালোকে মতা মাইকী ইমান কাজিয়া কেলে? এই তোমাক আনিম বুলি কোৱাৰ কাৰণে তাৰ বৃহত্ত কাজিয়া মোৰ। আজিকালি বুজিছে, ডাবল নকৰিলে ঘৰখন নচলে। বৰ ধন্যবাদ। কুকুৰ তিনিটাই যোৱাবাৰ BA পাছ কৰিলে। BA পাছ কৰাৰ পিছত আন এটা কুকুৰৰ ঘৰত মানে পাৰ্টি খাবলৈ গৈছে। এটা কুকুৰ সংঘৰীয়া, বাকীকেইটা তাৰমানে অকলশৰীয়া। তাৰমানে ইটো কুকুৰে সুধিছে যাবি নেকি মানে ইটো কৈছে কি আৰু পিতেকে কৈছে মানে যেতিয়া ময়ো যাম বুলি কৈছে
এইটো কৈছে কি খবৰ যাব নোৱাৰা তাৰমানে ঠিক তেনেস্থলতে আন এটা কুকুৰে এইটো কুকুৰৰ টকা 10টা ধাৰলৈ খুজি নিদিয়া কাৰণ তাৰ ওচৰত আহক কেনেকৈ কাজিয়া লাগো ইটো কুকুৰে গৈ নামঘৰত লাহেকৈ চাগিত দেখি তই যাবি আৰু বেছি নাথাক কিন্তু কি হ'ব ক'লে বিৰাই তেনেস্থলতে পোহপাল মেকুৰী দুটা ওলালে মই ভাবিব নোৱাৰোঁ এটা মেকুৰী IMA পাছ কৰি ঘৰলৈ আহিছে এতিয়া শুনিছে এতিয়া কৈছে মোৰ পঢ়া-শুনাত নাই তই বেয়া আছিলে কিন্তু এতিয়া কৈছে কিন্তু এইটো কুকুৰটো এতিয়া মেকুৰী মাতি কৈছে তো নামি আনহল দিগদাৰ আছিলে কৈছে মানে আৰু যিটো বুঢ়া কুকুৰ সি বেচে কেনিও যাব নোৱাৰে সি কি কৈছে আৰু ইজনীয়ে কৈছে কি ৰাইজ ইয়াতে আৰু এটা বস্তু দেখুৱাইছোঁ আপোনালোকক আজিকালি কেশৰৰ কাৰণে এটা বেলেগ পদ্ধতি হ'ল আগতে ল'ৰা ছোৱালীও কান্দিলে বুঢ়ীমাকহঁতে মোলায় নাকান্দিবি শুন বাপে মিঠাই আনিব পায় কান্দিব নাপায় কিন্তু আজিকালি কান্দে কেনেকৈ নাকান্দিবা পাপাই তোমালে চেন চেন আনিব আইচোন মানে কান্দিব নাপায় গিৰিয়েকে ক'ব কি হেৰা ল'ৰাটো ইমান কান্দিছে বাপেক থাকোঁতে ল'ৰা যেতিয়া কান্দিব আৰু বোৱাৰী দেউতা সেইটো নেবাচিব পাৰে বুজিছ পাৰিলে ভীমকল চুকৰ সময়তে গলিও ৰখি দেউতাই যে অকণ মোৰ ল'ৰাটো দেখিব নোৱাৰে এইটো নেবাচে পাৰ লাগিলে ধন্যবাদ মই গীত এটা গাবলৈ লৈছোঁ মোৰ ভূপেন্দ্ৰ গীত সদায় বৰ ভাল পাওঁ গাইছোঁ বুকু হম হম কৰে মোৰাই কোনে নিদ্ৰা হৰে মোৰাই পুত্ৰ হৈ মই কি মতে তৰু আই তোৰে হৈ মই মৰো বুকু হম হম কৰে বুকু হম হম কৰে মোৰাই কোনে নিদ্ৰা হৰে পুত্ৰ হৈ মই কি মতি তৰু আই তোৰে হৈ মই মৰো বুকু হম হম কৰে নমস্কাৰ এয়া আকাশবাণী পুৱাৰ বাতৰি কৈছোঁ হিৰন্ত কলিতাই অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই যোৱাকালি এখন মুকলি মিটিঙত বহি ভাষণ দি থকা অৱস্থাতে তেওঁৰ পৰা কপালৰ কেঁচা গাম পৰি প্ৰায় 14 বস্তা আলু থিতাতে মৃত্যু ঘটিছে অসমত বৰ্তমান এতিয়ালৈকে প্ৰায় বিবাহ কণী সংখ্যা বৃদ্ধি পাইছে বুলি বাতৰি প্ৰকাশ কৰা হৈছে আৰু আমালৈ অহা বাতৰি মতে এইমাত্ৰ পোৱা ব্ৰেকিং নিউজ আপোনালোকে গম পাইছে যে এইবাৰ ইলেকশ্যনত আলুগুটি আৰু পিঁয়াজৰ মাজত হ'ব এক প্ৰতিদ্বন্দ্বিতা অনুষ্ঠিত ইলেকশ্যন হোৱাৰ সম্ভাৱনা আছে যোৱাকালি আমালৈ অহা বাতৰি মতে পিঁয়াজে 321খন আৰু আলুগুটিয়ে 14খন পাইছে বুলি আমি জানিবলৈ পাই গৈছোঁ এবাৰ আপোনালোকে শুনক খেলৰ বাতৰি নাৰিকল তেল আৰু মিঠাতেলৰ মাজত হৈ থকা ফুটবল ফাইনেল খেলখন কোনোবা এডোখৰ নিৰ্দিষ্ট জেগাত হৈছে যদিও কিন্তু বৰষুণৰ বাবে খেলখন অমীয়গতিতে শেষ হৈ গৈছে বাতৰি প্ৰকাশ কৰা হৈছে যদিও ৰাইজ আপোনালোকে জানে বাতৰিত এইবাৰ শুনক অন্যতম ব্ৰেকিং নিউজ আমালৈ অহা বাতৰি এইবাৰ ইলেকশ্যনৰ ফলাফল এনেধৰণৰ বিহা কণীয়ে 333জনী আসন আৰু বিজলী কণীয়ে 280খন আৰু ফটালং কণীয়ে 322খন আসনত জয়লাভ কৰিছে কাইলৈ ফটা কেন্দ্ৰিক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে কেইবাটাও ব্লাউজক নিমন্ত্ৰণ জনোৱা হৈছে এইবাৰ শুনক নিউজ বাতৰি
প্ৰায় গাঁৱে গাঁৱে কেইটামান ঠাইত কেঁকুৰা নাৱৰ পোষ্ট খালী হৈছে। প্ৰাৰ্থীজনৰ বয়স 120 বছৰ হ'ব লাগিব আৰু মানুহজনে ৰাতিপুৱা সম্পূৰ্ণ মিছা কথা কোৱাত অভ্যাস থাকিব লাগিব। দৰমহা 7 টকা 40 পইচা, গম পালে তেওঁ পিঠিত পাইকাৰী পিটনাৰ উতলা গৰম পানী ঢালি দিয়া হ'ব। শ্ৰোতা ৰাইজ, আহক এবাৰ আপোনালোকক আমি ভক্তি মাৰ্গলৈ লৈ যাব বিচাৰিছোঁ। আমি ঠায়ে ঠায়ে কেতিয়াবা হৰিনাম গাবলৈ যাওঁ। এজন ব্যক্তিয়ে মোৰ আগত এখন টোকাৰী বজাইছিলে। টোকাৰী বজাওঁতে এইদৰে বজাইছিলে, এ ৰাম ৰাম কেলৈ মই আহিলোঁ মায়া বজাৰলৈ, হে বজাৰত গধূলি হ'ল বং 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 বং। এয়া টোকাৰী গীত। তাৰপিছতে প্ৰসংগ চলিলে। ভকত আহিছে কেইজনমান, আমি গম নাপাওঁ যে ভকত আহিছে। ভকতে এতিয়া আপোনালোকৰ আগত কেনেকৈ প্ৰসংগ কৰে আপোনালোকে শুনক। ৰাম কৃষ্ণ নিপ্ৰিয় হৰিটোৰ হেৰি ভকত কৰ্ণমু, অ' ৰহময় মাগো ভকতি। এয়া তেখেতে আশীৰ্বাদ দিছে। ভাল প্ৰভু নেমু নেমু নাৰায়ণ প্ৰসন্ন হৰিক হৰি আপোনাৰ ঘৈণীয়েকক আপুনি চুলি পিছত ধৰি নিব টনাটনি কৰি প্ৰভু আপোনাৰ হ'ব দিব লাগিছিলে। ডাঙৰ ডাঙৰ জাহাজী কল দিছে বোলে চেনিব কল দিওঁতে থওঁতে অনেকখিনি কাবালে সৰহ পৰিছে, কাবালে টাকা পৰিছে, এইখিনি ক'ব নোৱাৰা প্ৰভু। শেষত গৈ মাহ প্ৰসাদ নোযোৱাৰ কাৰণে ব্যস্ত আৰু ভকতৰ মাজতে মাৰপিট চলিলে। কৃষ্ণ হৰি। দৰ্শকসকল, এইবাৰ ভোগেশ্বৰ ডাঙৰীয়া আমাৰ আগত এটা বাঁহীত বৰগীতৰ সুৰ বজাই শুনাব। এয়া শুনক বৰগীতৰ সুৰটি। মই আচলতে এই হাঁহি টুকুৰা অনুষ্ঠানটোত সঁচাকৈ ভাল পাইছোঁ আৰু ভাল লাগিছে আপোনালোকৰ সমাজখন পাই। হাঁহি টুকুৰাটো যে চিৰ যুগমীয়া হৈ ৰওক আৰু দীৰ্ঘজীৱী হওক আৰু এই হাঁহি টুকুৰাই গোটেই সমগ্ৰ অসম বিয়পি পৰক। আজি ভোগেশ্বৰ ডাঙৰীয়া ঘৰলৈ আহি আমাৰ ভাল লাগিলে। আমি বৰপথাৰৰ পৰা হাঁহি টুকুৰা ইউটিউব চেনেলৰ পৰা আহিছিলোঁ। বহুত ভাল লাগিলে, বহুত হাঁহিলোঁ তেওঁৰ লগত। শেষত আমি অনুষ্ঠান দি আজি ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। ভোগেশ্বৰ ডাঙৰীয়া আপোনালোকক এটা হহোঁৱাৰ মেছেজৰ যোগেদিয়ে এই অনুষ্ঠানটো সামৰি মাৰিছোঁ। আৰু এইখিনিতে ভোগেশ্বৰ ডাঙৰীয়াই ৰাইজলৈ কি অনুৰোধ কৰিব সেয়া আমি অকণমান আপোনালোকক জনাব বিচাৰোঁ। ৰাইজক মই এইটোকে অনুৰোধ কৰিছোঁ যে হাঁহি টুকুৰা ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক আৰু আপোনালোকৰ যোগেদিয়ে, ৰাইজৰ যোগেদিয়ে মই যাতে বহু খাপলৈ আগবাঢ়ি যাব পাৰোঁ আৰু হাঁহি টুকুৰাৰ যোগেদিয়ে মই যাতে অসমৰ বিভিন্ন মঞ্চত স্থান পাওঁ আৰু আপোনালোকৰ পৰা আশীৰ্বাদ ল'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু অনুৰোধ কৰিছোঁ যেনে এই হাঁহি টুকুৰা অনুষ্ঠানটি আৰু এই ভিডিঅ'টি আপোনালোকে যে সকলো ৰাইজকে শ্বেয়াৰ কৰিবৰ কাৰণে মই টানি অনুৰোধ জনাইছোঁ। ধন্যবাদ। হয় দৰ্শকসকল, এইজনৰ বহুতো প্ৰতিভা আছে, বহুতো মানুহক হহোঁৱাব পাৰে, সুন্দৰ সুৰ আছে, বাঁহী বজাব পাৰে, গান গাব পাৰে আৰু শেষত এটা কমেডিৰে এই ভিডিঅ'টি সামৰিব লৈছোঁ। বাৰু এটা কমেডি কৈছে। আচলতে আপোনালোকে জানে মই কমেডি কৰিলে অসমীয়াত এটা শব্দ আছে, বাৰী ঘাঁহে গোহালি গৰুৱে ৰাহি নাহে বুলি কয়। কিন্তু মোৰ কমেডিটো হয়তো গাঁৱত অঞ্চলত নচলিলেও অন্যত হয়তো চলে। মই এজেগালৈ গৈছিলোঁ, যাওঁতে মোক এগৰাকী মহিলাই মোক সুধিলে, বাপু তোমাৰ ঘৰ ক'ত? বোলো আইতা মোৰ ঘৰ সেই কাৰ্বি আংলঙত। ৱা, তুমি কাৰ্বি আংলঙৰ মানুহ নেকি? বোলো হয়। কেনেকৈ আহিছা? বোলো এনেকৈ খোজকাঢ়ি আহিছোঁ আৰু বোলো গাড়ীত উঠোঁ, এনেকৈ চলি আছোঁ আৰু। বেলেগ দেই, তোমাৰ যে কণানো মই বহুত দেখিছোঁ, তোমাকে আচৰিত পালোঁ আৰু। ময়ো আপোনাক আছোঁ সোধাৰ কাৰণে আচৰিত পালোঁ। ধন্যবাদ।